ইউটিউবত শ্বৰ্ট ভিডিঅ' আপলোড কৰি মাহত ইনকাম কৰক 50,000ৰ পৰা 60,000 টকা। কিন্তু বন্ধুসকল, বৰ্তমান সময়ত আপোনালোকে ইউটিউবত শ্বৰ্ট ভিডিঅ' আপলোড কৰি মাহত আৰামত 1ৰ পৰা 2 লাখ টকা ইনকাম কৰিব পাৰে। আৰু আপোনালোকে ইউটিউবৰ পৰা বহুকেইটা পদ্ধতিৰে কেৱল মাত্ৰ শ্বৰ্ট ভিডিঅ' আপলোড কৰি 1ৰ পৰা 2 লাখ টকা ইনকাম কৰিব পাৰে। বহুকেইটা পদ্ধতি আছে, কিন্তু 3টা পদ্ধতি মেইন, যি 3টা পদ্ধতিৰে অসমৰ তথা ভাৰতৰ সৰহ সংখ্যক ইউটিউবাৰে শ্বৰ্ট ভিডিঅ' আপলোড কৰি বহু ভাল টকা ইনকাম কৰি আছে। অসমৰ এনে কিছু হিন্দী ক্ৰিয়েটাৰ আছে যিয়ে মাহত আৰামত 70,000ৰ পৰা 80,000 টকা কেৱল মাত্ৰ শ্বৰ্ট ভিডিঅ' আপলোড কৰি ইনকাম কৰি আছে। কিয়নো শ্বৰ্ট ভিডিঅ' সোনকালে ভাইৰেল হয় তথা শ্বৰ্ট ভিডিঅ' অতি সোনকালে আপোনালোকে বনাব পাৰে। তো বন্ধুসকল, বলকচোন আমি চাওঁ আপোনালোকে কি পদ্ধতিৰে শ্বৰ্ট ভিডিঅ' আপলোড কৰি ইনকাম কৰিব পাৰে। বন্ধুসকল, প্ৰথমটো পদ্ধতি হ'ল মনিটাইজ। আপোনালোকে শ্বৰ্ট ভিডিঅ' আপলোড কৰি অতি সহজে নিজৰ চেনেল মনিটাইজ কৰিব পাৰে, যাৰ বাবে পোনপ্ৰথমে আপোনালোকক নিজৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ লাগিব। আৰু দ্বিতীয়তে 90 দিনৰ ভিতৰত আপোনাৰ গোটেইকেইটা ভিডিঅ'ত মুঠ 10 মিলিয়ন ভিউজ আহিব লাগিব, যিটো অতিকৈ সহজ। কিয়নো আপোনালোকে জানে যে শ্বৰ্ট ভিডিঅ' সোনকালে ভাইৰেল হয়। আপোনালোকে দেখিব পাৰিব যে অসমৰ কিছু ক্ৰিয়েটাৰ এনে আছে যাৰ এটা ভিডিঅ'তে 2ৰ পৰা 3 মিলিয়ন ভিউজ আহে। শ্বৰ্ট ভিডিঅ'ত শ্বৰ্ট ভিডিঅ'ত 2ৰ পৰা 3 মিলিয়ন ভিউজ আহে। তেনে ক্ষেত্ৰত তেওঁলোকে যদি 10টাও শ্বৰ্ট ভিডিঅ' আপলোড কৰে আৰু 10টাতে 2 মিলিয়নকেও যদি তেওঁলোকৰ ভিউজ আহে বা 1 মিলিয়নকেও যদি তেওঁলোকৰ ভিউজ আহে, তেওঁলোকৰ চেনেল অতি সহজে মনিটাইজ হৈ যাব, যিটো অতি টান কাম নহয়। কিয়নো মই ক'লোৱে শ্বৰ্ট ভিডিঅ' সোনকালে ভাইৰেল হয়। তো আপোনালোকে এইটো পদ্ধতিৰে যেতিয়া মনিটাইজ কৰি ল'ব, তেতিয়া আপোনালোকে দীঘল ভিডিঅ' দিও ইনকাম কৰিব পাৰিব। অসমৰ এনে কিছু ক্ৰিয়েটাৰ আছে যিয়ে নিজৰ চেনেলত দিনটোত 2টাৰ পৰা 3টা শ্বৰ্ট আপলোড কৰে আৰু তেওঁলোকে মাহত কেৱল শ্বৰ্ট ভিডিঅ' আপলোড কৰি 70,000ৰ পৰা 80,000 টকা ইনকাম কৰি আছে। আপোনালোকে শ্বৰ্ট ভিডিঅ' আপলোড কৰোঁতে এটা কথা মনত ৰাখিব, আপোনালোকে সদায় ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিব। ভিউজ আহক বা নাহক, তেতিয়াহে আপোনালোকৰ শ্বৰ্ট ভাইৰেল হ'ব। আৰু আপোনালোকৰ এটা শ্বৰ্ট ভাইৰেল হ'লেই আপোনালোকৰ 10 মিলিয়ন ভিউজ আৰামত কমপ্লিট হৈ যাব। সেইবাবে আপোনালোকে ডেইলি শ্বৰ্ট ভিডিঅ' আপলোড কৰাৰ চেষ্টা কৰক। এইটো আছিল প্ৰথম পদ্ধতি। বলক এতিয়া আমি চাই লওঁ দ্বিতীয়টো পদ্ধতি। দ্বিতীয়টো হ'ল ব্ৰেণ্ড প্ৰমোশ্যন। যেতিয়া আপোনালোকৰ চেনেলত ভিউজ আহিব, তেতিয়া ব্ৰেণ্ডবোৰে আপোনালোকৰ সৈতে নিজে যোগাযোগ কৰিব। আৰু তেতিয়া আপোনালোকে এটা ব্ৰেণ্ডৰ হৈ প্ৰমোশ্যন কৰাৰ বাবে 10,000ৰ পৰা 20,000 টকা অতি সহজে ল'ব পাৰিব, যেতিয়া আপোনালোকৰ ছাবস্ক্ৰাইবাৰ 1 লাখ বা 1 লাখৰ তলত থাকিব। যেতিয়া আপোনালোকৰ ছাবস্ক্ৰাইবাৰ 1 লাখৰ ওপৰত বা 5 লাখৰ ওপৰত গুচি যাব, তেতিয়া আপোনালোকে আৰামত এটা ব্ৰেণ্ড প্ৰমোশ্যন কৰাৰ বাবে 50,000ৰ পৰা 70,000 টকা ল'ব পাৰিব। এনেকুৱা কিছু ডাঙৰ ক্ৰিয়েটাৰ আছে যিয়ে এটা ব্ৰেণ্ড প্ৰমোশ্যন কৰাৰ বাবে 7ৰ পৰা 8 লাখ টকা লয়, আৰু আপোনালোকে তেওঁলোকৰ নাম নিশ্চয় জানে। আৰু ব্ৰেণ্ড প্ৰমোশ্যন কৰি ইউটিউবাৰবোৰে ইউটিউবৰ পৰা মনিটাইজৰ জৰিয়তে যিমান টকা ইনকাম হয়, তাতোকৈ দুগুণ টকা ইনকাম কৰে কেৱল মাত্ৰ ব্ৰেণ্ড প্ৰমোশ্যন কৰি। কিয়নো তেওঁলোকে এটা ব্ৰেণ্ড প্ৰমোশ্যন কৰাৰ বাবে 7ৰ পৰা 8 লাখ টকা লয়। তো আপোনালোকে নিজেই ভাবক, তেওঁলোকে যদি 10টাও ব্ৰেণ্ড প্ৰমোশ্যন কৰে মাহত, তেওঁলোকৰ ইনকাম কিমান হ'ব। তো এইবাবে যদি আপোনালোকৰ চেনেলত ভিউজ আহে, আপোনালোকে নিজৰ চেনেল মনিটাইজ নকৰাকৈও আৰামত অতি সহজে ব্ৰেণ্ড প্ৰমোশ্যন কৰি ইনকাম কৰি থাকিব পাৰিব। এইটো হ'ল দ্বিতীয় পদ্ধতি। যদি আমি তৃতীয় পদ্ধতিটো চাওঁ, এইটো হ'ল এফিলিয়েট মাৰ্কেটিং। হয় বন্ধুসকল, এইটো হ'ল এফিলিয়েট মাৰ্কেটিং।
আপুনি কোনো এটা বস্তু প্ৰমোট কৰিব পাৰে। উদাহৰণস্বৰূপে মই ল'লোঁ আপোনালোকে এটা আইফোন প্ৰমোট কৰিলে, আইফোনটোৰ ভাল বেয়াৰ বিষয়ে আপোনালোকে ক'লে আৰু পিছত আপোনালোকে ক'লে যে যদি আপোনালোকে আইফোনটো কিনিব বিচাৰে মোৰ এই লিংকটোৰ পৰা কিনিব পাৰে। যেতিয়া কোনো লোকে সেই লিংকটোৰ জৰিয়তে আইফোনটো কিনিব তেতিয়া আপোনালোকে 5 পৰা 10% কমিশ্যন পাব। আপোনালোকে দেখিছে সৰহভাগ ইউটিউবাৰে নিজৰ চেনেলত বহুতো বস্তুৰ লিংক দিয়ে, মোবাইলৰ লিংক দিয়ে, টিভিৰ লিংক দিয়ে, বয়া মাইকৰ লিংক দিয়ে, কেমেৰাৰ লিংক দিয়ে। কিয় দিয়ে? তেওঁলোকে এইবাবেই দিয়ে যেতিয়া আপোনালোকে সেই লিংকটোৰ জৰিয়তে যিকোনো বস্তু মোবাইল হওক কাপোৰ হওক যিকোনো বস্তু কিনিব তেওঁলোকে 5 পৰা 10% কমিশ্যন পায় আৰু এইটো এটা মেজৰ ইনকাম চ'ৰ্চ হ'ল ইউটিউবাৰসকলৰ। ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে এফিলিয়েট মাৰ্কেটিং কৰি মাহত আৰামত 10 পৰা 20 লাখ টকা ইনকাম কৰে। তো বন্ধুসকল যদি আপোনালোকে ইউটিউবত শ্বৰ্ট ভিডিঅ' ক্ৰিয়েট কৰিব বিচাৰে তো আপোনালোকে এই 3টা পদ্ধতিৰে ইনকাম কৰিব পাৰে। এটা কথা মনত ৰাখিব আপোনালোকে ইউটিউবত শ্বৰ্ট ভিডিঅ' ক্ৰিয়েট কৰোঁতে যিমান পাৰে নিজৰ ৰিয়েল ভিডিঅ' ক্ৰিয়েট কৰিব চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ ভিডিঅ'বোৰ মনিটাইজ হ'ব। দ্বিতীয়তে যদি আপোনালোকে নিজৰ শ্বৰ্ট ভিডিঅ'ত গান লগাব বিচাৰে তেতিয়া ইউটিউবত আহি লগাব, তেতিয়া আপোনালোকৰ চেনেলটো আৰামত মনিটাইজ হ'ব। তেতিয়া আপোনালোকৰ যিটো আৰ্নিং হ'ব সেইটো 50-50 ভাগ হ'ব। আচলতে 50-50 নহয়, আপোনালোকৰ 3টা ভাগত ভাগ হ'ব। মই পাহৰি গৈছিলোঁ, আপোনালোকৰ 3টা ভাগত ভাগ হ'ব। এটাত পাব সেইসকল লোকে যাৰ আপোনালোকে মিউজিক ব্যৱহাৰ কৰিব আৰু এটাত পাব আপোনালোকে ইউটিউবে। তো আপোনালোকে মনত ৰাখিব যদি আপোনালোকে নিজৰ শ্বৰ্ট ভিডিঅ'ত ছং লগাই তো আপোনালোকে এই শ্বৰ্ট ছেকশ্যনত আহি ইউটিউবত অহা ছংবোৰহে লগাব, তেতিয়া আপোনালোকৰ শ্বৰ্টবোৰ মনিটাইজ হ'ব আৰু আপুনিও এটা টকাৰ ভাগ পাব। য'ত ইউটিউবে পাব এটা, আপুনি যাৰ সংগীতটো লগাইছে তেওঁ পাব এটা আৰু আপুনি পাব এটা। তো সেইবাবে এই 2টা কথা আপোনালোকে মনত ৰাখিব। তো বন্ধুসকল যদি আপোনালোকে শ্বৰ্ট ভিডিঅ' বনোৱাৰ কথা ভাবি আছে আজিৰ পৰাই বনোৱা আৰম্ভ কৰি দিয়ক আৰু ডেইলি 1 পৰা 2টা শ্বৰ্ট ডেইলি আপলোড কৰক। তো বন্ধুসকল ধন্যবাদ।